নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আছামিজ টেক ইউটিউব চেনেল টেক গিয়াৰৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, 2-3 দিনৰ পৰা এখন ফটো বহুত ভাইৰেল হৈ আছে, যিখন ফটো ক্ৰেছ ৱালপেপাৰ বুলি মানুহৰ মাজত বহুত বেছিকৈ প্ৰচাৰিত হৈ আছে। এইটো কোৱা হৈছে যে এই ফটোখন যদি আপোনাৰ ফোনত ৱালপেপাৰ হিচাপে ৰাখিব যায়, তেনেহ'লে আপোনাৰ ফোন লুপ ক্ৰেছ হৈ যাব পাৰে। যিখন ফটো অৰ্থাৎ ৱালপেপাৰৰ কথা এই ভিডিঅ'টো ডিছকাছ কৰিম, কাষৰ স্ক্ৰীনত মই দেখাই দিছোঁ। এইখনেই সেই ইমেজখন যিখন যদি আপোনাৰ ফোনত ৱালপেপাৰ হিচাপে ৰাখে, তেনেহ'লে আপোনাৰ ফোনটো ক্ৰেছ হৈ যোৱাৰ সম্ভাৱনা বহুত বেছি। 31 মে 2020 চনত টুইটাৰত আইচ ইউনিভাৰ্ছ নামৰ এটা পপুলাৰ টুইটাৰ পেজে এই ফটোখন আপলোড কৰি লিখিছিল যে যদি আপুনি এই ফটোখন ৱালপেপাৰত ৰাখে, তেনেহ'লে আপোনাৰ ফোন ক্ৰেছ হৈ যাব। কিন্তু বহুতো লোকে এই কথাটো নুশুনি ফটোখন ৱালপেপাৰত ইউজ কৰিলে, যাৰ ফলত তেওঁলোকৰ ফোন ক্ৰেছ হৈ গ'ল। আইচ ইউনিভাৰ্ছৰ সেই টুইটটোত বহুতো লোকে কমেণ্ট যোগে ৰিপ্লাই কৰি জনাইছিল যে তেওঁলোকৰ ফোনবোৰ ক্ৰেছ হৈ গৈছে আৰু ব্যৱহাৰ কৰাত বহুতো অসুবিধাৰ সন্মুখীন হৈছে। উইদাউট ফৰ্মেট তেওঁলোকে ফোনটো ভালকৈ ব্যৱহাৰ কৰিব পৰা নাই, অৰ্থাৎ অন নোহোৱা হৈছে, এনেকুৱা পৰ্যন্ত হৈছে। এটা বিশেষ ছাৰ্ভেৰ পৰা গম পোৱা গৈছে যে ছেমছাং আৰু গুগলৰ ফোনত এই অসুবিধাটো বহুত বেছিকৈ দেখা দিছে, কিন্তু MI, হুৱাৱে, ৰিয়েলমি এই ফোনবোৰত বেছিকৈ এই প্ৰব্লেম দেখা দিয়া নাই আৰু আইফোনত এই প্ৰব্লেমটো একেবাৰে দেখা দিয়া নাই বুলি গম পোৱা গৈছে। আচলতে কি আছে এই ফটোখনত যাৰ বাবে আপোনাৰ ফোন লুপ ক্ৰেছ হৈ গৈছে? জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক মই সকলো তথ্য জনাম, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া এই ৱালপেপাৰৰ কথা কিছুমান ডেভেলপাৰক জনোৱা হ'ল, তেওঁলোকে ক'লে যে এই প্ৰব্লেমটো কোনো মালৱেৰ বা ভাইৰাছৰ ফলত হোৱা নাই। এই প্ৰব্লেমটো এণ্ড্ৰইডত এটা বাকৰ ফলত সৃষ্টি হৈছে। এণ্ড্ৰইড ফোনত যেতিয়া আপুনি ৱালপেপাৰ ছেট কৰে, এণ্ড্ৰইডে কেৱল sRGB ফাইল অৰ্থাৎ ষ্টেণ্ডাৰ্ড RGB ফাইলহে ৰিড কৰে। কিন্তু যদি আপুনি এটা নন sRGB ফাইল দিয়ে এণ্ড্ৰইডত, তেনেহ'লে ৰিড কৰিব নোৱাৰিব আৰু যেতিয়া ৰিড কৰিব ট্ৰাই কৰিব, তেতিয়া এক ধৰণৰ ইৰৰ আহিব ধৰিব আৰু সেই ইৰৰ লুপ হৈ ৰিপিট হ'বলৈ ধৰিব, ফলত আপোনাৰ ফোন বাৰে বাৰে ক্ৰেছ হ'বলৈ ধৰিব। কিন্তু কি হ'ব পাৰে যে এণ্ড্ৰইডে এই নন sRGB ফাইলবোৰ ৰিড কৰিব নোৱাৰে? এইটো মই আৰু ডিটেইলছৰ সহায়ত এক্সপ্লেইন কৰি বুজাব ট্ৰাই কৰিম। ইয়াত মেইন প্ৰব্লেমটো হ'ল সকলো ইমেজ পিক্সেলৰ দ্বাৰা সৃষ্টি হয় আৰু এভৰি পিক্সেলৰ লগত এটা স্পেচিয়েল RGB ভেলু থাকে, যিবোৰ আৰএৰ ফৰ্মেটত ষ্ট'ৰ হয়। আৰু আৰএ হ'ল মাল্টিপল ভেলুজ ষ্ট'ৰ কৰিবলৈ ইউজ কৰা এটা ছিষ্টেম। RGB ভেলু অৰ্থ হ'ল ৰেড, গ্ৰীণ আৰু ব্লু কালাৰৰ পৰিমাণ অৰ্থাৎ ইণ্টেনচিটি। RGB ভেলুত R অৰ্থাৎ ৰেড কালাৰৰ ইণ্টেনচিটি মেক্সিমাম ইণ্টেনচিটি 255 হয়, গ্ৰীণ কালাৰৰ মেক্সিমাম ইণ্টেনচিটি 255 হয় আৰু ব্লু কালাৰৰ ছেইম মেক্সিমাম ভেলু অফ মেক্সিমাম ইণ্টেনচিটি 255 হয়। যদি কোনো এখন ফটোত RGB ভেলু 255তকৈ বেছি হয়, ফৰ এক্সাম্পল যদি আৰৰ ভেলু 256 হয়, যিহেতু RGBৰ মেক্সিমাম লিমিট 255, তেতিয়া আৰএ এৰৰ দেখাব আৰম্ভ কৰিব, যাক কোৱা হয় আউট অফ বন্ড এক্সেপশ্যন। এই এৰৰ এই কাৰণেই আহে যে ফটোখনত লিমিটতকৈ RGB ভেলুৰ পৰিমাণ বেছি, অৰ্থাৎ 255তকৈ বেছি। যেতিয়া RGB ভেলুৰ পৰিমাণ মেক্সিমামতকৈ বেছি হ'ব, তেতিয়া আপোনাৰ ফোনৰ ছিষ্টেম UI চেষ্টা কৰিব যে এই ভেলুটো প্ৰচেছ কৰিবলৈ, RGB ভেলুটো প্ৰচেছ কৰিবলৈ, আৰু বাৰে বাৰে প্ৰচেছ কৰিবলৈ চেষ্টা কৰাৰ ফলত বাৰে বাৰে ৱালপেপাৰটো আপলোড হ'বলৈ চেষ্টা কৰিব। কিন্তু যেতিয়া আপলোড হ'ব নোৱাৰিব, তেতিয়া আপোনাৰ ফোনে এৰৰ দেখাবলৈ আৰম্ভ কৰিব আৰু দেখাব আউট অফ বন্ড এক্সেপশ্যন। এণ্ড্ৰইড 11ত এই প্ৰব্লেম নোহোৱাৰ কাৰণ হ'ল এণ্ড্ৰইড 11ত ৱালপেপাৰ ছেট কৰাৰ সময়ত ছিষ্টেম UI অট'মেটিক চেক কৰি লয় যে এই ফাইলটো এটা sRGB ফাইল হয় নে নাই, আৰু যদি নহয় তেন্তে হ'লে অট'মেটিক ফাইলটো কাৰেক্ট কৰি লয় sRGB ফৰ্মেটত। চ' এণ্ড্ৰইড 11ত এই প্ৰব্লেমটো দেখা পোৱা নাযায় আৰু আইফোনত এই প্ৰব্লেমটো দেখা পোৱা নাই। আগতেও এনেকুৱা ইছ্যুজ বহুতবাৰ দেখা গৈছে, কিন্তু গুগলে এই
গুগল অৰ্থাৎ এণ্ড্ৰইডে এই প্ৰব্লেমৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই। নিশ্চয় গুগলে এই প্ৰব্লেমৰ ওপৰত একশ্যন লোৱা দৰকাৰ আৰু আশা কৰোঁ নিশ্চয় গুগলে এই প্ৰব্লেমৰ ওপৰত নিশ্চয় কোনো একশ্যন ল'ব। আৰু এটা কথা, যদিও এই ফটোখনে এণ্ড্ৰইড 11ত এফেক্ট কৰা নাই, কিন্তু লেটেষ্ট এণ্ড্ৰইড 10 ভাৰ্চনতো এফেক্ট কৰিছে। শেষত আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে এই ফটোখন যদি আপোনাক কোনোবাই চেণ্ড কৰে নাইবা আপুনি ক'ৰবাত পায়, তেনেহ'লে প্লিজ ফটোখন ডিলিট কৰি দিব আৰু আপুনিও কাকো চেণ্ড নকৰিব। আৰু যোনে আপোনাক চেণ্ড কৰে তেওঁকো মানা কৰিব যে এই ফটোখন কাকো চেণ্ড নকৰিবলৈ। এতিয়া যদি ভিডিঅ'টো ভাল লাগিল, প্লিজ লাইক কৰক, কমেণ্ট কৰক আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক। এনেধৰণৰ টেকন'লজিৰ লগত জড়িত জ্ঞান পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। শেষত এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।